কোনোবাই ভয় তই খাব নেকি? ভয় খালে মোক ৰাতি 2টাতো মাতি দিব। ঠিক আছে, মোৰ ফোন নম্বৰ লৈ ল'ব, লৈ লওক 7896050000 লৈ লওক 7896050000 খালি ফোন নকৰিব দেই, হোৱাটছআপ দিব। আৰু ৰাতি 2টাতো মাতিলে খালি আমি ভয় নাখাওঁ। আৰু এবাৰ ক'ব লাগিব, চাবি আকৌ ৰাতি 7896050000 মই অলপ স্পীডত কৈছো, দুই এটা পাহৰ যদি পাহৰ বুলি। ঠিক আছে, লাহে লাহে কৈছো 7896050000 ফোন নম্বৰটো কিয় দিলো? 4টা 0। ফোন নম্বৰটো কিয় দিলো? মোক এইটো সবে হোৱাটছআপ কৰিব লাগিব যে দাদা 10টা ভোট মই ঠিক কৰি দিলো। এজনে গৈ 10টা ভোট ঠিক কৰিব লাগিব আৰু 10টা ভোট ঠিক কৰি মোক হোৱাটছআপ দিব লাগিব যে দাদা দীপক মৌৰক আমি 100% জিকাই দিম, ইয়াত বেলেগ কথা হ'ব নোৱাৰে। ঠিক আছে, যিকেইটাই মামা কৈ আছ সিহঁতকো কৈ দিছো দেই, ভাগিন হ'বনে নাই সিহঁতকো কৈছো কিন্তু। আৰু এইবাৰ আমি ইয়াতে নতুন পৰিৱেশ নিৰ্মাণ কৰিম, এটা নতুন দিগন্ত, নতুন সূৰুজৰ পোহৰ আমি ইয়াত আনিম, সেই সিদ্ধান্ত আমি লৈছো। এতিয়াৰ পৰা গুৰ্খাৰ পৰা বামুণ, কলিতা, কোচ, বঙালী, বিহাৰী যেনেকে বাগিচাত গোলাপ ফুল, নাহৰ ফুল, নাৰ্জী ফুল ফুলি থাকে, আমিও সমানে ফুলি থকাৰ অধিকাৰ আমিও পাব লাগিব। ইয়াত কোনোবাই ৰাজনীতি কৰিব, বিজেপি এইটো নকৰিলে, বিজেপি এইটো নকৰিলে। বিজেপি এটা কাম কৰাটো ঠিক আছে, হাগ্ৰামা মহিলাৰ ফুটবলটোতো ইমান দিন বিজেপিয়ে বঁটা দি ৰাখিছিলে। গতিকে যদি কাম হোৱা নাই, কিবা যদি ইয়াত অধিকাৰ পোৱা নাই, তেতিয়াতো আমি হাগ্ৰামা মহিলাৰ ফুটবলটোকেতো গালি পাৰিব লাগিব না, যে আপোনাক মোদীয়েও পাম ভৰাই দিলে, সৰ্বানন্দ সোণোৱালেও পাম ভৰাই দিলে, এতিয়া যদি আপুনি কাম কৰিব পৰা নাই, তেতিয়াহ'লে আপোনাৰ ফুটবলৰ কাম নাই। এইটোত পাম নহয়, পাম দিলেও পাম নাথাকে। ৰাইজ ইনডাইৰেক্ট চিষ্টেম হৈ গ'ল। আৰু দিছপুৰত বেলেগ চৰকাৰ থাকিব, BTCত বেলেগ চৰকাৰ থাকিব, মেধিপট্টা বেলেগে খাব, এইটো নহ'ব। আৰু এইবাৰ আমি বিজেপিৰ চৰকাৰ কৰিম, সমান অধিকাৰ লাভ কৰিম, আৰু অসমৰ ভিতৰতে আমি এই BTC BTR অঞ্চলত জাকত জিলিকা কৰি আমি নিৰ্মাণ কৰিম।